এতিয়া আৰু নাই সেই দিনবোৰ, য'ত ভালপোৱা আছিল, হেৰুৱা ভয় নাছিল, য'ত মৰম আছিল, প্ৰতাৰণা নহয়, য'ত বিশ্বাস আছিল, অভিনয় নহয়। সলনি নহওঁ বুলি তুমিয়ে কৈছিলা, কিন্তু সলনি হৈ গ'লা। একেলগে থাকিম বুলি তুমি কথা দিছিলা, কিন্তু আঁতৰি গ'লা। কিয় এনেকুৱা কৰিলা বুলি নুসুধো দিয়া। তুমি যে মোৰ নহয়, মানি ল'বলৈ টান হ'লেও নিজকে বুজাই ল'ম দিয়া। তুমি যে এতিয়া আন কাৰোবাৰ, তোমাক কেতিয়াও আমনি নকৰোঁ, সুখী হোৱা তুমি। মৰমবোৰ ক'ত হেৰাই গ'ল? কেনেকৈ আমাৰ মাজত ইমান দূৰত্ব আহি গ'ল? কেনেকৈ ইমান সহজভাৱে কৈ পেলালা? মোক ভুল নুবুজিবা, মই এতিয়া আন কাৰোবাৰ। উত্তৰ নোহোৱা প্ৰশ্নবোৰ নিজকে কৰি কৰি ভাগৰি পৰিছোঁ। এতিয়া চাৰিওফালে আন্ধাৰ। এই আন্ধাৰৰ মাজত মই যে ক'ৰবাত হেৰাই গ'লোঁ। আজিকালি সকলোৰে পৰা আঁতৰি আহি নিজৰ মাজতে কি জানো বিচাৰি ফুৰোঁ। ফূৰ্তি তামাচা আজিকালি এইবোৰ একেবাৰে ভাল নালাগে। ক'ৰবাত নীৰৱ হৈ অকলশৰে বহি থাকিয়েইচোন ভাল লাগে। পাৰিলে আহা বুলি নকওঁ, কিন্তু বিচাৰিলে সদায় কাষত পাবা।